তামুলপুর জিলা ইউপিপিএলৰ কাৰ্যালয়ত মাননীয় বিটিআৰ প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপস্থিতিত এক যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। এই যোগদান কাৰ্যসূচীত গৈবাৰী সমষ্টিত নিউ বিটিআৰ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক বিভিন্ন দলৰ নেতাকৰ্মী আহি ইউপিপিএল দলত যোগদান কৰে। আজিৰ যোগদান কাৰ্যসূচীৰ পিছত যোগদান কৰা নেতাকৰ্মীসকলে এটা কথাই কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নেতৃত্ব আৰু বিটিআৰত তেখেতে যি ধৰণে শান্তি প্ৰতিষ্ঠা কৰিলে তাৰ প্ৰতি আকৃষ্ট হৈছে আৰু বিশেষকৈ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক তেখেতসকলে খুৰদাৰ সমালোচনা কৰিছে। নিৰ্বাচনৰ সময়ত তেওঁলোকে দিয়া 5টা গেৰাণ্টি, এই গেৰাণ্টিবিলাক সেই নিউ বিটিআৰ অঞ্চলত এজনো ব্যক্তিক চুই যাব পৰা নাই। এজনো ব্যক্তি মাটিৰ পট্টা পোৱা নাই, 2 লাখ টকাৰ IBS পোৱা নাই, 10,000 টকাৰ IBS পোৱা নাই, বৃদ্ধসকলে 10,000 টকা পোৱা নাই, আত্মসহায়ক গোটৰ মহিলাসকলক বঞ্চিত কৰি ৰাখিছে। তো বঞ্চিত কৰা, প্ৰতাৰণা কৰা আৰু ঠগবাজ কৰা আৰু বিশেষকৈ মুছলমান সমাজৰ লগত গাদ্দাৰী কৰাৰ বাবে BPF দলৰ অৰ্ধশতাধিক নেতাকৰ্মীয়ে আজি আহি দলত জইন কৰিছে। দলত তেখেতসকলক আমি আদৰণি জনাইছোঁ আৰু অনাগত যিটো বিধানসভা নিৰ্বাচন, এই বিধানসভা নিৰ্বাচনত ইউপিপিএল দল হিচাপে তামুলপুৰ বিধানসভা সমষ্টি যাতে আমি জয়ী কৰিব পাৰোঁ বা জয়ী যে নিশ্চিত, আজিৰ এই যোগদান কাৰ্যসূচী তাকেই বুজাইছে।